নমস্কাৰ। PM কিষাণৰ লগতে কৃষকসকলৰ বাবে আহি গৈছে আন এটা ভাল খবৰ। হয়, ৰাজ্যক কৃষকৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকসকলৰ একাউণ্টত সোমাব 11,000 টকা। ব্ৰেকিং নিউজ। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, আহক ভিডিঅ'টো চাওঁ, সবিশেষ জনাই আছোঁ। ৰাজ্যৰ কৃষকসকলৰ আহি গৈছে এক ভাল খবৰ। যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ সাহায্য। সোণগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ এই নতুন পদক্ষেপ কৃষকৰ বাবে অব্যাহত থাকিব। লগতে ফচল বীমাৰ সুবিধাও। হয়, কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব নিম্নতম সমৰ্থনৰ মূল্য। সুৰক্ষিত হ'ব কৃষকৰ ভৱিষ্যত। ব্ৰেকিং নিউজ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰো লক্ষ্য কৃষকসকলৰ। হয়, ব্ৰেকিং নিউজ। হয়, আপুনি যদি PM কিষাণ পায় তেন্তে আছে ভাল খবৰ, কিয়নো কৃষকসকলৰ একাউণ্টত পুনৰ 11,000 টকা সোমাব। হয়, এক আত্মনিৰ্ভৰশীল সুবিধা বুলি ক'ব পাৰি অসম চৰকাৰৰ পৰা এক নতুন পদক্ষেপ। ব্ৰেকিং নিউজ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব, লগতে ফ'ল' কৰিব নাপাহৰিব।